হাই এভৰিৱান, সকলোৰে ভালনে বাৰু? আজি আৰু এটা মিনি ব্লগ লৈ আহিছোঁ। আজি গৈছোঁ লালকিল্লা চাবলৈ বুলি, আৰু এয়া অসমৰ ল'ৰা ছোৱালী কেইটামানক লগ পালোঁ, তাতে কথা পাতিলোঁ। তাহাঁতি খেলিবলৈ আহিছিল আৰু ইয়াত অকণমান ফুৰিবলৈও আহিলে। লগ চগ পালোঁ, কথা পাতিলোঁ। তাৰপিছত আহি পানি এয়া দেখিছেনে, এয়া আছে মিউজিয়াম হয়, চব বস্তু সংগ্ৰহ কৰি ৰখা হৈছে ইয়াত। তাৰপিছত অকণমান ভিডিঅ' তুলি দিলে। আৰু এইখন হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আসন হয় এখন, আৰু ধুনীয়াকৈ থৈ দিছে, আৰু ওচৰত যাবলৈ নাই দিয়া। আৰু এয়া হৈছে, ইয়াত আছে চব মিউজিয়ামেই হয় এইবিলাক। আৰু আহি পানি ইয়াত দোচা খালোঁ আৰু ইডলি খালোঁ। খাই পানি ভোকো লাগি আছে যথেষ্ট, টাইমো বহুত হ'ল যে। তাৰপিছত এয়া আছে ধনু আৰু কাঁড়, এয়া দেখিছেনে, আগৰ দিনৰ। আৰু বাহিৰৰ ইয়াৰ পৰিৱেশটো একদম ধুনীয়া ন, ভাল লাগিলে গৈ। তাৰপিছত ওলালোঁ আৰু আহিবলৈ বুলি ঘৰলৈ। সেয়া